हेलो एवरीवन সকলোকে মোৰ আনেটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি এতিয়া ৰাতিপুৱা আমাৰ ঘৰত এয়া পৰিৱেশ সকলোৱে হুলস্থুলকে এয়া বহি আছে। এইজনী স্পৰ্টিং পিন্ধাজনী আমাৰ ভতিজা হয়, দাদাৰ ছোৱালী, কালি আহিলে। আৰু এফালে এজনী দুজনী আৰু এয়া প্ৰাৰ্থনা মনৈ ইয়াতে খেলি আছে। ভিডিঅ'টো এতিয়া ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে ভাল পাব বুলি আশা থাকিল। লাকি কি হ'ল? কোনটো খুলি দিবলৈ কৈছোঁ? বেলুনটো খুলিব নোৱাৰি নহয়। অ' লাকি হাই কৈ দিয়াচোন। হাই কৈ দিয়া। তুমি কি কৈছা? ভালকৈ কোৱা, কিবা এটা ভাত খালি? কি খালি? চাহ আৰু তামোল। তাই এটা কি চৰিত্ৰ, ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পৰা তাইৰ মুখখন খালী নহয়, এনি টাইম খালী চুবাই থাকিবলৈ লাগে। চাওক এতিয়াও চুবাই আছে তাইৰ মুখখনত, খালী এনি টাইম চুবাই থাকিবলৈ লাগে। তামোল হওক কিবা হওক, এয়া মুখত এতিয়া কি আছে? তামোল কি আছে? কি আছে চাওঁ, আকৰ মুখখন আকৰ। তামোল আছে? ক'ত পালে তামোল ইমান ৰাতিপুৱাই? এয়া ৰাতিপুৱাই এয়া মামাক আহিছে ঘৰৰ পৰা। মামাকৰ লগত এয়া ছোৱালী উঠি আছে কোচত। এইডাল বেন মাৰি দিছে চুলিত, ইমানেই ভাল পায় মোমায়েকক। এইজনী ইয়াতে থাকিলে। কি সেইটো কেঁচুৱা নেকি? কেঁচুৱা? এইটো কেঁচুৱা? কি হ'ল? পৰি থাকিলে? কি পৰিলে? মাক পৰিলে? কিয় কেমেৰাটো সন্মুখলৈ আহিলে লাজ কৰি দিওঁ যে কিয়? হা অঁ ভালকে ক আকৌ। এয়া আমাৰ ভণ্টি আহিছে বিহু বুলি, বিহু খাবলৈ। স্কুলৰ পৰা চিধাই আমাৰ ঘৰলৈ আহিছে। তাই টিউশ্যন লয়, এইজনী ভনীয়েকক লয় প্ৰাৰ্থনাক। এই কোলা চোলা পিন্ধি থকা মুখ লুকুৱাই থকাজনী ভনীয়েকক লয় টিউশ্যন। এয়া টিউশ্যন কৰিবলৈ আহিছে, কৰি আমাৰ ঘৰত এতিয়া সন্ধিয়া সময়ত আমাৰ ছোৱালীৰ এয়া খেলাৰ পজিশ্যন চাওক। এয়া কি কৰিছে চাওক। এয়া বাপেকৰ এই ডিঙিত বহি লৈছে, বুকু ওচৰত বহি লৈ এয়া তাই খেল। এয়া আমাৰ এইফালে এটা এয়া মোবাইল মেন মম চাইন। ভালে আছা? মজা। আজি ঘৰতে আছোঁ চব। এয়া চাওক, ক'তো ওলাই যোৱা নাই, বৰষুণ দি আছে। যাম বুলি ভাবোঁ কিন্তু নিনিয়ে যাবলৈ, আমাক ক'লেও নিনিয়ে। সেইকাৰণে আৰু ঘৰতে আছোঁ আৰু কি কৰিব। এতিয়া পকা মিঠৈ লাডু কেইটামানকে বনালোঁ ঘৰত থাকি, আৰুনো কি কৰিম। আপোনালোকৰ লগত দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু মোৰ কেমেৰাটো ধৰা মানুহেই নাই। কেমেৰাটো মই হাতত লওঁ, ইমান কষ্টকৈ মই বনামেই দেই। চাওক গৰমত হাত পুৰি চাওক, হাত ৰঙা হৈ গ'লগৈ। মোৰ হাত ৰঙা হৈ গ'লগৈ পকা মিঠৈ লাডু বনাওঁতে। এহাত দুইটাকে গ'লোঁ বোলো কেমেৰাটো অকণ ধৰি দিয়া, সিহঁতে ধৰি নিদিয়ে, ইমান হিংসা কৰে মোক। সেইকাৰণে আৰু দেখুৱাব নোৱাৰিলোঁ। আৰু এতিয়া বনাই হোৱাৰ পিছত বোলো আপোনালোকক দেখুৱাওঁ। এতিয়া মই এয়া পকা মিঠৈ লাডু গৰমে সানি ল'লোঁ। পিঠাগুড়িখিনি মিঠৈ সানি লৈ এয়া বহুত গৰম, তথাপিও গৰমে বনাবই লাগিব যিহেতু, সেইকাৰণে লাডু কৰিছোঁ। ইহঁত দুটাই মোৰ লগত সহযোগ নকৰিলে, মই অকলেই বনালোঁ। লাহে বনাই আছোঁ আৰু, যিহেতু পটককৈ বনাব লাগে, নহ'লে আকৌ শুকাই যাব। সেইকাৰণে লাহে বনাই আছোঁ। গৰমত হাত পুৰি গৈছে। এয়া মই বনালোঁ, কিমান হৈছে গম নাপাওঁ, 100টামান নাই হোৱা,
60-70টামান হ'ল আৰু এইখিনিয়ে। পিঠাগুড়ি অলপ আগৰে আছিলে, মিঠৈখিনিও আছিলে এই বিহুত অনা, বেয়া হৈ যাব। মিঠৈ আমাৰ ঘৰত তেনেকৈ খোৱা মানুহো নাই, সেইকাৰণে বোলো বনাই পেলাওঁ আৰু পকা মিঠৈ লাডু। পকা মিঠৈ লাডু খাই মই বহুত ভাল পাওঁ, সেইকাৰণে বনালোঁ। খায়ে থাকিবলৈ মন যায় সেইকাৰণে। আৰু তুমি ভাল পোৱা নে লাডু? চলি যায়। কিয় ইমান ভাল নোপোৱা মানে? ইমানো ভাল নহয়, নাপাওঁ। কি ভাল পোৱা? শিখৰ আহিছা কিয়? পুতলাটো চোৱা আকৌ ডৰেমনটো লগতে লৈয়ে থাকে এনি টাইম।